নমস্কাৰ। কবিতাৰ শিৰোনাম জোনাক ভৰা শৰতৰ এটি নিশা। কথা সঞ্জিত দাস। পাঠ মুন্মি ভৰালী। জোনাক ভৰা শৰতৰ এটি নিশা, এফালে তুমি আৰু আনফালে মই, দুয়ো শেৱালিৰ সুবাসৰ সন্ধানত পাৰ কৰিছিলোঁ শৰতৰ সেই জোনাক ভৰা নিৰিবিলি নিশাটো। কুঁৱলীবোৰে আহি দুবৰি বনত মুকুতাৰ মালা গুঠিছিল। জোনাকৰ পোহৰত সেই মুকুতাবোৰ জিলিকি উঠিছিল। তেতিয়া মই তোমাৰ মুখলৈ চাইছিলোঁ। আৱেগৰ অবুজ শিহৰণে হেঁচা মাৰি ধৰিছিল মোক। তোমাৰ মুখখন উজ্জ্বল হৈ উঠিছিল। তোমাৰ দুচকুত ফুলি উঠিছিল এপাহি পাৰিজাত। জোনাক ভৰা শৰতৰ সেই নিশাটোতে মোক তুমি শুনাইছিলা হৃদয়ৰ গান। দিছিলা তুমি মোক হৃদয়ৰ ভাষাৰে প্ৰেমৰ উপযুক্ত সংজ্ঞা। ধন্যবাদ।